বিয়োগত আমাৰ অসমীয়াৰ যথেষ্ট ক্ষতি হ'ল। তেখেতে মাত্ৰ 52 বছৰ আমাৰ মাজত আছিল। তাৰ কাৰণে আমি আটাই মৰ্মান্বিত হৈ জনাই শেষত তেখেতক আমাৰ হিয়া ভৰা আন্তৰিকতাৰে ভগৱানৰ প্ৰাৰ্থনা জনাই তেওঁৰ আত্মা চিৰশান্তি পাওক, এই মোৰ কামনা। মায়াবিনী গীতটি আমাৰ কৰ্মকৰ্তাক লগাবলৈ অনুৰোধ জনালোঁ। আমি আওৰাবলৈ অনুৰোধ জনাইছোঁ। তোমার ছবি তুমি যেমন বহু যুগরে নাচো বহু দিনরে আগো সকললৈ ধন্যবাদ থাকিল। আমি তেখেতৰ 1 মিনিট ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। মই এই অনুষ্ঠান সম্বন্ধীয় অনুষ্ঠানটি তেওঁ আকৌ এই পুণ্যভূমিত জন্ম হওক, অসমীয়াৰ লগত আছিল, গোটেই জীৱনটো অসমীয়া জাতিৰ নামত উৎসৰ্গিত কৰিলে। শেষত আমাৰ দিবলৈ একোৱেই নাই, আমি ক্ষুদ্ৰ ধূলিকণাহে মাত্ৰ তেওঁৰ তুলনাত।